কোকৰাঝাৰ আবকাৰী উপপৰিদৰ্শকৰ হত্যাকাণ্ড আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া মৃতকৰ পৰিয়াললৈ বিটিসি চৰকাৰৰ 2 লাখ আৰু বিপিএফ দলৰ 3 লাখ আৰ্থিক সাহায্য ঘোষণা মৃতকৰ পৰিয়ালৰ বাসগৃহত উপস্থিত খাম্ফা প্ৰমিলা দনেশ্বৰ ৰাজীৱ কোকৰাঝাৰৰ আবকাৰী উপপৰিদৰ্শক নাৰায়ণ বৰালক যোৱা 2 মেৰ দিনা উল্টাপানী বনাঞ্চলত অচিনাক্ত দুষ্কৃতিকাৰীয়ে হত্যা কৰাৰ পিছত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে মাগুৰমাৰীৰ পৰা এনআৰচিৰ ডিউটি সামৰি ভাৰত ভূটান সীমান্তৰ খৰলপাৰাস্থিত নিজ ঘৰলৈ যোৱাৰ পথতে হত্যাৰ বলি হোৱা নাৰায়ণ বৰালৰ হত্যাকাৰীক আটক কৰিবলৈ পৰিয়াল আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা অসম গোৰ্খা সন্মিলন আৰু নেপালী সাহিত্য সভাই দাবী উত্থাপন কৰিছে আমি বহুত দুখ পাইছে ঘটনাক লৈ আমি তীব্ৰ গৰিহণা আমি দিব বিচাৰিছো লগতে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা গোৰ্খা সন্মিলনীয়ে আৰু সাহিত্য সভাই আমি তীব্ৰভাৱে এইটো গৰিহণা দিছো আৰু সমগ্ৰ বিটিসি অঞ্চলত আজি ইমান যুগে যুগে এই অঞ্চলত গোৰ্খাসকলে বসবাস কৰি আহিছে তৎসত্ত্বেও এই মানুহবোৰ ইয়াত যেনেকৈ ধৰণৰ অত্যাচাৰ এটা কৰা হৈছে উগ্ৰপন্থী যিয়ে নহওক কিয় বা দুষ্কৃতিকাৰীয়ে ই কোনো জাত বা কিবা ধৰ্ম নাথাকে ইফালে বিটিসিৰ উপমুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰী মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম বিটিসিৰ কাৰ্যবাহী সদস্যক্ৰমে দনেশ্বৰ গয়াৰী আৰু ৰাজীৱ ব্ৰহ্মৰ সহিতে বিপিএফৰ প্ৰতিনিধিৰ এটা দলে প্ৰয়াত নাৰায়ণ বৰালৰ খৰলপাৰাস্থিত বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে বিটিসিৰ উপমুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীয়ে ঘটনাটোক অতি দুৰ্ভাগ্যজনক আখ্যা দি দোষীক আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে তদুপৰি মৃতকৰ পৰিয়াললৈ বিটিসি চৰকাৰৰ 2 লাখ আৰু বিপিএফ দলৰ পৰা 3 লাখ আৰ্থিক সাহায্য ঘোষণা কৰে খাম্ফা বৰগয়াৰীয়ে মানুহজন এক্সাইজ ডিপাৰ্টমেণ্টত কাম কৰে ডিপাৰ্টমেণ্টলৈ কিবা এটা মনোমালিন্য বা তেনেকুৱা আছিল নেকি সেইটো চোৱা যাওক আৰু জংঘলত যেহেতু বহুত বেয়া মানুহ সোমায় গতিকে তেখেতে অকলে আহি আছিলে তাতে অলপ প্ৰবিবিলিটিটো যদি চাই যদি উগ্ৰপন্থী নহয় তেতিয়াহ'লে আনহাতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা অসম গোৰ্খা সন্মিলন আৰু নেপালী সাহিত্য সভাৰ নেতৃবৰ্গই প্ৰয়াত নাৰায়ণ বৰালৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আবকাৰী উপপৰিদৰ্শক নাৰায়ণ বৰালৰ হত্যাকাণ্ড পূৰ্ব পৰিকল্পিত বুলি অভিযোগ কৰি প্ৰশাসনে দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে ব্যাপক গণ আন্দোলনৰ ভাবুকি প্ৰদান কৰিছে কোকৰাঝাৰৰ পৰা ধনঞ্জয় নাথ আছাম টক্স